হেল্ল', হাই, নমস্কাৰ। একেবাৰে খাচি ৰেডি হৈ আছোঁ পঞ্চামৃতৰ কাৰণে। 28 জানুৱাৰী ভিডিঅ' এইটো। মামাহঁতৰ আইতা আৰু পেহীয়ে পঞ্চামৃতৰ যা-যোগাৰ কৰি আছে। প্ৰসাদ ধুইছে আৰু যিমানখিনি লাগে সেই কামখিনি কৰি আছে। আৰু ভিতৰত বৰমাই পায়স বনাই আছে। আজি হ'ল মোৰ পঞ্চামৃতৰ দিন। কাৰণে এতিয়া মামাহঁতৰ আইতা পেহী এইবিলাক প্ৰসাদৰ কাম কৰি আছে আৰু মই গা চা ধুই পুৰা ৰেডি হৈ আছো। চব ৰেডি কৰি আছো। তাৰপিছত আমাৰ বৰমাই ক্ষীৰ বনাই আনিছে আৰু আমাৰ যিহেতু মা নাই সেইকাৰণে বৰমাকে গোটেই দায়িত্বখিনি দিয়া হৈছে। বৰমাই ধুনীয়াকৈ পঞ্চামৃতৰ কামখিনি কৰিব আৰু ক্ষীৰ বনাই আনিছে। এজনীয়ে হ'ল আমাৰ গুণগুণ, বৰমা, মামাহঁতৰ আইতা আৰু মোৰ মিষ্টাৰ আৰু মই বহিছোঁ আৰু এই যিমানবিলাক ফল আছে 5বিধ ফল এনেকৈ দিব লাগে। ক্ষীৰ দিছে, তাৰপিছত আৰু দৈ এনেকৈ দিছে আৰু যিকেইটা লাগে আৰু পঞ্চামৃতৰ কাৰণে সেইখিনি দিছে আৰু বৰমাই সেৱা কৰিছে। তেতিয়া ইমান মোৰ মালৈ মনত পৰিছে। মই একদম চকু পানী ধৰি ৰাখিব পৰা নাই, এনেকুৱা বুকুখন খুন্দা মাৰি ধৰিছে আৰু যেতিয়া মানে বৰমাই মোক এনেকৈ ধৰি পেলাই চুমা খালে মোৰ চকু পানী মই ৰখাব পৰা নাই, ইমানেই দুখ লাগিছে। তথাপিও এইটো মোৰ কাৰণে আমাৰ কাৰণে ভাল দিন কাৰণে মই অলপ সহ্য কৰি থাকিলোঁ। তথাপিও চবেই মালৈ মনত পেলাইছে সেইটো টাইমত। য'তে আছে মোৰ মা তাতেই ভালকৈ থাকক, সেইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তাৰপিছত বৰমাই মোক চাদৰ এখন দিছে, তাৰপিছত মোৰ মিষ্টাৰক এখন গামোচা দিছে আৰু আমাক সেৱা কৰিছে। এইটো যিটো নিয়ম আৰু সেইটো। তাৰপিছত আৰু ঘৰৰ সকলোৱে মোক চাদৰ মেখেলা পইচা ঢেৰ দিছে আৰু কিবাকিবি সেইখিনি ল'লোঁ। তাৰপিছত যিকেইটা নিয়ম আছে সেই নিয়মখিনি কৰিলোঁ। তাৰপিছত আৰু গোটেই ফল যিমান দিছে সেইখিনি খাব লাগে, গোটেই দিনটোৰ ভিতৰত আদায় কৰিব লাগে। কিন্তু মই ইমান খাব নোৱাৰিলোঁ, অলপ খালোঁ। পায়সটো খালোঁ, তাৰপিছত আৰু দৈটো খালোঁ আৰু অকণমান ফল খালোঁ। তাৰপিছত পিছদিনা আমাৰ যিহেতু আহিবই লাগে সেইকাৰণে বৰমাই সেই পঞ্চামৃত খুৱাই দিছে। এইখিনি সময়ত মই আপোনালোকক ক'ব নোৱাৰোঁ ইমান দুখ লাগিছিলে, মানে চকু পানী মই ৰখাব পৰা নাছিলোঁ। বাই দি ৱে যিয়ে গোটেই দিনটো আমাৰ ধুনীয়াকৈ গ'ল, আমি এনজয় কৰিলোঁ, বহুত ফটো উঠিলোঁ, বহুত মনৰ কথা শ্বেয়াৰ কৰিলোঁ বৰমাহঁতৰ লগত, কি হ'ব নহ'ব এইবিলাক শ্বেয়াৰ কৰিলোঁ। তাৰপিছত আৰু ৰাতিলৈ মাছ মাংস এইবোৰ কণী এইবোৰ দি পেলাই আমাক ভাত খুৱাব লাগে, সেই ভাত খালোঁ। তাৰপিছত আৰু সকলোকে খোৱালোঁ। পিছদিনাখন আৰু পঞ্চামৃতৰ পিছদিনাখন আমি গুচি আহিলোঁ 29 তাৰিখে। তাৰপিছত আমি প্ৰসাদ খাই পেলাই ফলবোৰ খাই আছিলোঁ। তেতিয়া মোক ভণ্টিয়ে কিবাকিবি কৈ পেলাই জোকাই আছিলে। তাৰপিছত খাই হৈ গ'ল আৰু এনেকৈ আমি পাৰ কৰিলোঁ পঞ্চামৃতৰ দিনটো। এইটো সকলোৰে জীৱনৰ কাৰণে বহুত ডাঙৰ দিন, সকলোৰে ইমান আশা থাকে